হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল দেৱজ ব্লগ। আজি আমি এটা নতুন পিকনিক স্পটলৈ পিকনিক খাবলৈ আহিছোঁ। আমাৰ অফিচৰ কাৰ্যালয়ৰ পৰা গোটেইখিনি কৰ্মচাৰীয়ে আমি আজি পিকনিক খাবলৈ নতুন বছৰ বুলি আহিছোঁ। চাওক, আমি গোলাঘাটৰ ফালৰ পৰা এয়া দেৰগাঁৱৰ ৰাস্তাত আহি আছোঁ। দেৰগাঁও চাৰিআলি পাইছোঁ। এই দেৰগাঁও ট্ৰেফিক পইণ্ট। বাওঁফালে গুৱাহাটীলৈ যোৱা ৰাস্তাটো, সোঁফালে শিৱসাগৰ আৰু যোৰহাট যোৱা ৰাস্তা। আমি এতিয়া পোনে যাম। এই ৰাস্তাটোত আমি যাম পোনে। আহকচোন, গৈ থাকোঁ আগলৈ। এতিয়া চাওক, আমি আহি দিছৈ চাৰিআলি পাইছোঁ। দিছৈ চাৰিআলিৰ পৰা সোঁফালে যিটো ৰাস্তা গৈছে, এইটো নেঘেৰিটিং হৈ যোৰহাট যাব পাৰি। আমি বাওঁফালে ঘূৰিম। এতিয়া বাওঁফালে ঘূৰি চিধা ৰাস্তাটো যিটো দানি চাপৰি যায়, আমি চিধা নগৈ এতিয়া সোঁফাললৈ গুচি যাম। এই ৰাস্তাটোৰে আমি আগবাঢ়িম। আহকচোন, আমি আগলৈ গৈ আছোঁ। এতিয়া দেখিছে, আমি সোঁফাললৈ কাঁড়চিন মাৰি লিখা আছে ৱে টু চিকাৰীঘাট বুলি। এতিয়া আমি সোঁহাতৰ ৰাস্তাটোৰে সোমাই দিম। আমি আজি পিকনিকলৈ যিটো জেগালৈ আহিছোঁ, সেই জেগাটোৰ নাম হৈছে চিকাৰীঘাট। ই এটা অতি প্ৰসিদ্ধ আৰু পুৰণি ব্ৰহ্মপুত্ৰৰ ঘাট। এই চিকাৰীঘাটটোলৈ আমি আজি পিকনিক স্পটলৈ আহিছোঁ। এতিয়া আমি দেখিছোঁ দূৰত এখন ওপৰত লিখা আছে ৱেলকাম টু চিকাৰীঘাট 2021। গতিকে পিকনিকৰ যি আয়োজক মণ্ডলী আছে, তেখেতসকলে পিকনিকৰ এয়া ব্যৱস্থা কৰি দিয়ে। গতিকে ইয়াতে 100 টকা এটা দি সৰু LMB গাড়ী সোমাব পাৰি। ৱেলকাম টু চিকাৰীঘাট 2021 লিখা আছে। দেখিছে ব্ৰহ্মপুত্ৰৰ বালি চাপৰি। ইয়াত এটা ব্ৰহ্মপুত্ৰৰ পাৰ ঘাট হয়। আমি এতিয়া আগবাঢ়িছোঁ। দেখিছে কেনেকুৱা অতি সুন্দৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য। আমি আগবাঢ়িছোঁ। মোৰ আগত সেই দীপাংকৰ বৰাই গাড়ীখন, ৱাগনৰ গাড়ীখন লৈ গৈ আছে। দেখিছে আপোনালোকে। আহক, আমি আগবাঢ়ি গৈ থাকোঁ। আমাৰ ৰাইজসকল, যিসকল আগতীয়াকৈ আহিছিল, তেখেতসকলে ইতিমধ্যে এই জেগা থিতাপি লৈছে আৰু তেখেতসকলে ইতিমধ্যে যি আমাৰ আজি পিকনিক হ'ব, বনভোজৰ কাৰণে খাদ্য সামগ্ৰী সকলোখিনি যোগাৰ কৰি লৈ আহিছে। তেখেতসকলে ইতিমধ্যে ৰন্ধাৰ ব্যৱস্থা কৰিছে। দূৰত মই দেখিছোঁ আমাৰ অফিচৰ 2-3খন গাড়ী আছে। এয়া আমি ইয়াতে পাৰ্কিং কৰিম। দেখিছে, আগৰ গাড়ীখন ৰৈছেগৈ। আমি ইয়াতে পাৰ্কিং কৰি আমি সৌন্দৰ্য উপভোগ কৰিম, লগতে আজি বনভোজো খাম। আহক। এয়া চাওক আমাৰ খাদ্য। এয়া মাছ ভাজি থৈছে, আপুনি দেখিছে। এইফালে আলু কাটি থোৱা আছে। এইফালে মাংস দেখিছে, এইটো লোকেল মুৰ্গীৰ মাংস। এইফালে মটৰ, এইফালে ধনিয়া কাটি থোৱা আছে। এয়া আলু, এইফালে মাছৰ মাথা, এইফালে মাছ ভাজি আছে। কিনাৰামে বনাই আছে।
এয়া অনুপে বনাইছে চব্জি, শুকান চব্জি চাওক, বিনৰ চব্জি, বিন ভাজি বনাই আছে। এয়া এইটো অনুপে বনাই আছে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।